আজি মই ৰাতিপুৱা সোনকালে শুই উঠি য'ত মোৰ ৰাতিপুৱাৰ যিমানখিনি কাম আছিল গোটেইকেইটা কাম কৰাৰ পিছতে গা ধুই জুই পোৱাৰ পিছতে যোৱাকালি দোকানৰ পৰা 20 টকাৰ পিঁয়াজ কিনি আনিছিলোঁ। তাৰে 10 টকাৰ ঘৰৰ কাৰণে 10 টকা ৰুই দিম বুলি ভাবিছোঁ আৰু লগতে মই কলেজৰ যোৱাৰ আগতে এইটো পিঁয়াজ ৰুই দিম বুলি ভাবিছোঁ। হয় দিয়কচোন, এতিয়া বাৰু লাহে লাহেকৈ ৰুই আছোঁ কাৰণ সময়ৰ কাম সময় নকৰিলে যিকোনো কামৰ ক্ষেত্ৰতেই অসুবিধা হৈ পৰে। হয় দিয়কচোন। আৰু লগতে মই ক্লাছ 12 পাছ কৰাৰ পিছত 6-7 মাহ আগৰে পৰা তামোল গছ, পাণ গছ, সৰু সুৰাকৈ মূলা ইত্যাদিবোৰ নিজৰ বাৰীতে কৰি আছোঁ। কাৰণ যেতিয়া নিজে হাতে কামে কৰি পিছলি ফল পাব তেতিয়া ভগৱানৰ পৰা এটা ডাঙৰ উপহাৰ পোৱা যেনি অনুভৱ হয় দিয়কচোন। সেইবাবে মই আগে পিছে কৰি থাকোঁ আৰু কিবা এটা ভাল লাগে। আৰু লগতে মই কলেজৰ যোৱাৰ আগতে ইফালে মাছ বিক্ৰী কৰাজনে আহিলে সেইবাবে 50 টকা ৰাখিলোঁ আৰু কলেজৰ যোৱাৰ আগতে মাছৰ লগত ভাত খাই এতিয়া কলেজৰ পৰা অৱশেষত আহি পালোঁ আৰু আজিলৈ ইমানেই। বাই বাই।